So আমি আজি ক্লাস 11 physics or first chapter unit and measurement or eta important question discuss korim. He question to hoise je convert 1 newton into dyne. Eta tomaloke monot rakhiba newton to hoise force or unit aru dyne to hoise force or unit. Kintu newton to hoise force or mks system aru dyne to hoise force or CGS system or unit. ঠিক আছে ফোর্সৰ CGS সিস্টেমৰ ইউনিট হৈছে ডাইন আৰু ফোর্সৰ MKS সিস্টেমৰ ইউনিট হৈছে নিউটন এতিয়া MKS আৰু CGS মানে নো কি M মানে হৈছে তোমাৰ কি মিটাৰ K মানে হৈছে কিলোগ্ৰাম আৰু S মানে হৈছে সেকেন্ড ইয়াৰ ফুল ফৰ্মটো MKS সিস্টেমৰ ইউনিট যে নিউটন হয় তোমাৰ M ৰ ফুল ফৰ্ম মিটাৰ K hoise kilogram aru S hoise second. Teneke force or CGS unit or full form hoise C hoise centimeter. C hoise centimeter. G hoise gram aru S hoise second. ঠিক আছে okay এতিয়া খোল যে আমাক খুদিছে 1 নিউটনত কিমান ডাইন তো আমাক খুদিছে যে 1 নিউটন equal to কিমান ডাইন বুলি আমাক খুদিছে এটা দুইটাৰ তোমাৰ ফোর্সৰ ইউনিট হয় নিউটনো ফোর্স ডাইনো ফোর্স কিন্তু এটো হৈছে MKS সিস্টেম এটো হৈছে CGS সিস্টেম এটা 1 নিউটনত কিমান ডাইন বুলি আমাক খুদিছে তাৰ কাৰণে আমি কি কৰিম নিউটনক আমি n1 বুলি n2 বুলি ধৰি লম আৰু আমি ডাইনক n1 বুলি ধৰি লম ঠিক আছে ওকে সো কেনেকৈ সলভ কৰিবা ফাৰ্স্ট তোমালোকে ফোর্সৰ ডাইমেনশনাল ফৰ্মুলাটো লিখি লবা মই যে শিকাইছিলো যে তোমাৰ কি আছিল F = ma আছিলে হনে নহয় তো F = ma পৰা আমি এটো পাইছিলো ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা যদি এটো বুজি পোৱা না আগৰ ভিডিওটো তোমালোকে চাই লবা ঠিক আছে ওকে এতিয়া ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা হৈছে এটো m1 l1 t to the power -2 এটো হৈছে ফোর্সৰ কি ডাইমেনশনাল ফৰ্মুলা এতিয়া আমি কি কৰিম CGS system dyne equal to MKS system Newton বুলি আমি লিখি লম আৰু আমাক কি খুদিছে যে 1 নিউটনত কিমান ডাইন ঠিক আছে ওকে সো তোমালোকে কি কৰিবা এই CGS সিস্টেমৰ তলত এনেকৈ লিখি লবা n1 দি আৰু এডাল ব্ৰেকেট দি প্লে তাৰ তুমি ডাইমেনশনাল ফৰ্মুলাটো লিখি লবা ফোর্সৰ ডাইমেনশনাল ফৰ্মুলাটো লিখি দিবা এই n1 টো দি প্লে Next কি কৰিবা MKS সিস্টেমৰ তলত n2 দি পিলে ফোর্সৰ ডাইমেনশনাল ফৰ্মুলাটো এনেকৈ লিখি দিবা ঠিক আছে ওকে এতিয়া আমি কি জানো আমি জানো যে n2 ৰ ভ্যালু কিমান 1 আমি জানো যে n2 ৰ ভ্যালু 1 নিউটন ওকে এতিয়া আমাক কাৰ লাগে n1 ৰ ভ্যালু লাগে আমাক লাগে n1 ৰ ভ্যালু এতিয়া তোমালোকে চোৱা n2 যেহেতু 1 আৰু আমাক লাগে n1 ৰ ভ্যালু সো আমি কি কৰিম m2 টা কি কৰিম এটো আসলে কি মাস আৰু তোমাৰ কোৱা যে CGS সিস্টেমৰ মাসটোৱে বুজায় কি CGS সিস্টেমৰ মাসটোৱে বুজায় গ্ৰাম সো m1 ৰ তলত মই g1 লিখিলো CGS সিস্টেমৰ লেংথটোৱে কি বুজাব সেন্টিমিটাৰ তো সেন্টিমিটাৰ লিখিলো আৰু t এ বুজায় টাইম সো মই কি লিখিলো সেকেন্ড লিখিলো হেনেকে n2 তলত n2 লিখিলো কিন্তু n2 ভ্যালু তোমাৰ 1 হয় আৰু m1 MKS সিস্টেমৰ কাৰণে মাসটো কিমান হ'ব MKS সিস্টেমৰ কাৰণে মাসটো হ'ব কেজি MKS সিস্টেমৰ কাৰণে লেংথটো কিমান হ'ব লেংথটো হ'ব মিটাৰ MKS সিস্টেমৰ কাৰণে টাইমটো কিমান হ'ব টাইমটো হ'ব সেকেন্ড ঠিক আছে ওকে ধুনিয়াকে হল এই আমি কি কৰি n2 ঠাইত আমি 1 লিখিব পাৰিম বিকজ এটো আমি 1 নিউটন বুলি ধৰিছো ঠিক আছে এতিয়া a গ্ৰামটো আনি প্লে ডিভাইড কৰিলো মই কেজি তলত লিখি দিলো এই সেন্টিমিটাৰটো ইফাললৈ আনি পেলে মই মিটাৰৰ তলত এনেকৈ লিখি দিলো এই সেকেন্ডটো ইফাললৈ আনি পেলে মই সেকেন্ডৰ তলতে লিখি দিলো ঠিক আছে ওকে এটা 1 কেজি মানে আমি কিমান জানো 1000 গ্ৰাম জানো তলত গ্ৰাম আছে 1 মিটাৰ মানে 100 মিটাৰ সেকেন্ড বাই সেকেন্ড গল এতিয়া সোৱা এই গ্ৰাম কাটা গল সেন্টিমিটাৰ কাটা গল দেন কি থাকি দিব 10 to the power 3 into 10 স্কয়াৰ Okay, 10 to the power 3 into 10 square হলে কিমান হ'ব 10 to the power 5 আৰু আমি n1 ক কি বুলি ধৰিছিলো n1 ক আমি ডাইন বুলি ধৰিছিলো আৰু n2 ক আমি 1 নিউটন বুলি ধৰিছিলো ঠিক আছে n2 ক আমি 1 নিউটন বুলি ধৰিছিলো ওকে
তো এইটোৱে আছিল আজি আমাৰ কুৱেশ্যনটো সো আমি লাষ্টত কি লিখিম 1 নিউটন ইকুৱেল টু 10 টু দি পাৱাৰ 5 ডাইন বিকজ ইয়াত তোমাৰ n1 ৰ ভ্যালু লাষ্টত কিমান আহি গলগৈ 10 টু দি পাৱাৰ 5 আহি গলগৈ হ'ব চোৱা মই আকৌ কৈছো নিউটনটো হৈছে তোমাৰ MKS system হা MKS system আৰু তোমাৰ ডাইনটো হৈছে কি CGS system ডাইনটো হৈছে CGS system এতিয়া MKS systemৰ যেটো ফোৰ্সৰ ডাইমেনশনাল ফৰ্মুলা m1 l1 t to the power -2 থাকিব আৰু CGS ত ফোৰ্সৰ যেটো ডাইমেনশনাল ফৰ্মুলা m1 l1 t to the power -2 থাকিব এটো অলপ ডিফাৰেন্ট আছে ইয়াত মাছটোৱে কি বুজাব MKS systemৰ মাছে বুজাব কেজি লেংথে বুজাব মিটাৰ আৰু টিয়ে বুজাব সেকেন্ড কিন্তু CGS ইউনিটৰ মাছে বুজাব কি গ্ৰাম কেজি নু বুজায় ইয়াত বুজাব কেজি ইয়াত বুজাব গ্ৰাম ইয়াত বুজাব মিটাৰ ইয়াত লেংথে কি বুজাব ইয়াত লেংথে বুজাব সেন্টিমিটাৰ ইয়াতো টাইমে সেকেন্ড ইয়াতো টাইমে সেকেন্ড ঠিক আছে সো এই দুটা বস্তু তোমালকে মনত ৰাখিবা ঠিক আছে ওকে নেক্সট কি কৰিবা n1 m1 l1 t to the power -2 ফোৰ্সৰ যেটো ডাইমেনশনাল ফৰ্মুলা হেতু লিখি দিবা নেক্সট ইফালে আকৌ n2 into m1 l1 t to the power -2 লিখি দিবা ইফালে ৰাখিবা তোমালোকে MKS খিনি আৰু ইফালে লিখিবা কি CGS খিনি এতিয়া আমি জানো যে n2 ইকুৱেল টু কিমান 1 নিউটন লিখিছো আমি 1 নিউটন লিখিছো বিকজ আমাক 1 নিউটন ইকুৱেল টু কিমান ডাইন লাগে হয়নে নহয় সো আমি কি কৰিম 1 নিউটন টো ইফালে লিখিম এতিয়া a m ৰ ঠাইত কি লিখিবা কেজি লিখিবা a লেংথৰ ঠাইত কি লিখিবা মিটাৰ লিখিবা ইয়াৰ ঠাইত সেকেন্ড লিখিবা কিন্তু a মাছৰ ঠাইত তোমালোকে গ্ৰাম লিখিবা a লেংথৰ ঠাইত তোমালোকে সেন্টিমিটাৰ লিখিবা ইয়াৰ ঠাইত তোমালোকে সেকেন্ড লিখিবা a গ্ৰাম সেন্টিমিটাৰ আৰু সেকেন্ডটো ইয়াত আনি পেলে ডিভাইড কৰি দিবা ডিভাইড কৰি পেলে তোমালোকৰ आंसर কিমান আহিব 10 টু দি পাৱাৰ 5 আহিব সো এই আমি নিউটনটো যে 1 নিউটন ধৰিছিলো সো তোমাৰ কি হ'ব 1 নিউটন equal to 10 to the power 5 ডাইন ওলাব ঠিক আছে ওকে